নমস্কাৰ সকলোকে স্বাগতম জনালো আজি 27 মাৰ্চ 2021 আৰু আজি দিনটো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ দিন কিয়নো আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু বিগত 5 বছৰ পিছত আমি পুনৰ আমাৰ যি ভোটদান হে ভোটদান সাব্যস্ত কৰিবলৈ সুযোগ পাইছো গতিকে আমি এই সুযোগতে উপযুক্ত প্ৰাৰ্থীজনকহে আমি আমাৰ ভোটদান সাব্যস্ত কৰি নিৰ্বাচন কৰিম বলক এতিয়া আমি ভোট কেন্দ্ৰলৈ আপোনালোককো মোৰ লগতে লৈ যাওঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে এইটো হৈছে আমাৰ গাঁৱৰ ৰাস্তা এতিয়াও কেঁচা আলিবাতি হৈ আছে এইখিনি হৈছে ভোট গ্ৰহণ কেন্দ্ৰৰ বাহিৰৰ দৃশ্য ভোট দিবলৈ অহা প্ৰতিজন ভোটাৰৰ টেম্পাৰেচাৰ চেক কৰা হৈছে চেনিটাইজাৰ ব্যৱস্থা কৰা হৈছে হাতত ওৱান টাইম গ্লভছ পিন্ধিহে বুটাম টিপিব পাৰিব মাস্ক পিন্ধাটো বাধ্যতামূলক কৰা হৈছে আস্থা এএনএম অংগনবাড়ী কৰ্মী বিএলও সকলক এই কামত নিয়োজিত কৰিছে কৰোনা মহামাৰীৰ কাৰণে নিৰ্বাচন আয়োগে এনে ধৰণৰ ব্যৱস্থা হাতত গ্ৰহণ কৰিছে এই টিকিলি ছোৱালীজনীয়ে ভোট দিবলৈ অহা নাই ভোট কেনেকুৱা চাবলৈ আহিছে বাবুটো আহিছে ভোট চাবলৈ আইতাসকলেও নিজৰ ভোট সাব্যস্ত কৰিলে আশা কৰোঁ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত মোৰ সমূহ বন্ধু বান্ধৱীসকলে আৱেগত নহয় বিবেকেৰে নিজৰ ভোটদান কৰিব আৰু এখন ভাল চৰকাৰ গঠন কৰাত সহযোগ আগবঢ়াওঁ ধন্যবাদ